Hey guys, good morning. আৰু বহুত দিনৰ মূৰত মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু এতিয়া বেছি টাইম হোৱা নাই, 7টামান বাজিছে ৰাতিপুৱা। এতিয়া মই আছোঁ ইয়াতে আৰু অলপ পাছত মই ঘৰত যাম, কিয়নো মনসা পূজা হৈ আছে ঘৰত। চ' চাবৰ কাৰণে গৈ আছোঁ। চ' এতিয়া ব'লক গা পা ধুই লওঁ, ৰেডি হওঁ, তাৰপাছত মই ঘৰত যাই আছোঁ। চ' আপোনালোকক আমাৰ তাৰে শুৱালকুছি মনসা পূজা কেইখন দেখাম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফাইনেলি আহি গ'লোঁ মোৰ মৰমৰ অতি চেনেহৰ শুৱালকুছি গাঁওখন। আৰু ইয়াতে অলপ গা পা ধুই কিনে আমি পূজালৈ যাম। চ' আমাৰ অলপ গাঁওখন চাই লওঁ। এয়া পানী হৈছে অলপ ফিল্ডত পানী উঠা নাই, আপোনাৰ ইয়াতে অলপ নদীৰ কাষৰ পানীবোৰ আহিছে। এইটো মাথোৱাই এইখন মোৰ গাড়ীখন। চ' এতিয়া ব'লক পূজাস্থলীলৈ গৈ আছোঁ। আৰু ইয়াতে পূজাত দেউলা নাচা আৰম্ভ হৈছে। চ' সেইটো কাৰণে ঢোলৰ ডগৰৰ মাত আপোনালোকে শুনিছে। আৰু ব'লক আৰু পিছত আপোনালোকে গোটেইখিনি দেখুৱাম। আৰু এতিয়া এই মন্দিৰৰ বাহিৰত ইমান মানুহৰ সমাগম আপোনালোকে দেখি আছে, আৰু ভিতৰত বহুত মানুহ আছে। চ' ব'লক এতিয়া দেওধনী দেখুৱাম আপোনালোকে।